হেল্ল' ফ্ৰেণ্ডছ, ভিডিঅ'বোৰ চোৱাৰ আগতে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। বাৰিষাৰে বৰষুণে তোমাৰ কথাকে কয়। বাহিৰত যি বৰষুণ চিপচিপা, ওলাই যাবই মন নাইয়ে, সোমাই থাকবাই লাগে। এই চিনটো পাগলে বা কি কৰি আছে, তাকে একবাৰ ফোন কৰোঁ ৰ। হেল্ল' চিন্তু, ক'ত আছা? হা, ফিল্ডত গৈছা? কিয়? পুলিচ এডমিট দিছি, মইচোন গমেই পোৱা নাইয়ে। তোমাৰ তাতে খবৰগিলাখান কেনকে আহে? কালি মোক ফোন কৰিবি, ময়ো কালিৰ পৰা ষ্টাৰ্ট কৰিম দৌৰা। বা পুলিচত এডমিট দিছি, ভাল লাগছে দেই শুনি। ইমান দিন ৰখি ৰখি যে কিবা এটা পাইছোঁ খবৰত। চিন্তু ভাই, বহুত দিনৰ মূৰত দাউলো আজি। দেহাৰ পামচাৰ ওলাই গৈছে। তইতো আজি অহাৰ ইচ্ছা নাছিল, মইহে তোক খবৰ দি আনছো। দিবাই লাগব খবৰ, তইয়ে মোৰ আচল বন্ধু। আজি পৰা ৰেগুলাৰ আহিবি না 2 দিন আহি আৰু বাদ দিবি? ভাই আই ৰেগুলাৰ আহিম আৰ। এতিয়া দৌৰা প্ৰেক্টিচ কৰি আছা, শিখৰ চিকাৰেট বাদ দিবি এইগিলাখান আৰ। ভাই বাদ দিম, আজি মোৰ মুখেদি গোটেই পৰা ওলাই আহিছে একেবাৰে। আৰু তই যে ফেচবুক হোৱাটছএপত আপি থাকা, কোনোবা দিনা খবৰ লৈছা না? ক'ত কি ইন্টাৰভিউ দে, ক'ত কি কৰি আছে, এইগিলাখান খবৰ লৈছা না? তাকেতো ভাবি মই, তই ক'ত পতাতকে খবৰ পা আৰু মইচোন গমেই নাপাওঁ। ক'ত গম পাবি তই যি ঠাণ্ডা আপি। দে এতিয়া অলপ এক্সাৰচাইজ পাতি কৰ, তেতিয়াই গাত এনাৰ্জি পাবি। নৰোৱে মই ভাই চিন্তু ভাই। কেনকে নৰবি, পাৰবাই লাগব, তোক মই এবাৰে পাক্কা বানাই আছো। ভাই নৰো, মই পৰি গেলো ভাই, আৰু নৰো। পারবি দে, 2 বেটালিয়ন শিখর মারি না কেউ, পুরা পারা হয়ে যাবি। ভাই নৰো দে, আজি নহৰো আর, মোর মাথার উপর তারা ঘুরি আছে। দে রেস্ট ল, কালি কিন্তু নাকে নাথকিবি। কালি একদম 100% শিওর আহিম, চিন্তাই নকরবি তই, তোত করে আগে আহি হলাম মই। Next day morning. রখি রখি একলা দৌড়লো মই, সেই বেটার ইটাক লগে খবর নাই, আর মত করে দেয় লেকচারর। রেস্ট ল টাইমত একবার ফোনে করে চাও র। হেল্ল', তই ক'ত আছা? তোক মই এই বিচৰি আছো, দেখা পা নাইচোন। হা, তুই বিছনাতে, তুই বলে মত করে আগে আহে আজি। আচ্ছা, মানে তুই গাঁৱৰ বিয়াত উঠবাহে পাৰা নাই। এনে তোর কিমান দিনমান লাগব ভাল হতে? দে নালগে দে বাৰু, তই কেইদিনমান ৰেষ্ট ল, ভালকে ৰেষ্ট ল। মই আজি অলপ এক্সাৰচাইজ কৰি কেনে যাওঁ।